নমস্কাৰ, আমাৰ হেল্থি অসম ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আপোনালোকে হয়তো নৰসিংহ গছ চিনি পায় আৰু নৰসিংহ পাত সকলো আঞ্জাতে দি খাব পাৰি আৰু চাটনি বনাইও খাব পাৰি। আৰু এই নৰসিংহ গছৰ পাত খালে বহুত ৰোগৰ পৰা বাচি থাকিব পাৰি। আৰু আজি জনাম এই ভিডিঅ'টোত নৰসিংহ পাতৰ বহু উপকাৰিতা গুণৰ বিষয়ে। বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নৰসিংহ পাতত যথেষ্ট পৰিমাণে খনিজ পদাৰ্থ ভিটামিন এ, ভিটামিন বি, ভিটামিন চি আৰু ভিটামিন ই থাকে। নৰসিংহ পাতে চুলি আৰু নখৰ সৌন্দৰ্য বৃদ্ধি কৰাত সহায় কৰে। নৰসিংহ পাতত যথেষ্ট পৰিমাণে লৌহ পদাৰ্থ থাকে। নৰসিংহ পাত খালে শৰীৰৰ ৰক্ত বৃদ্ধি হয়। জুইয়ে পুৰিলে নৰসিংহ পাত থেতেলিয়াই পোৱা অংশত লগালে আৰাম পোৱা যায়। নৰসিংহ পাতৰ ৰসৰ লগত নিমখ মিহলাই কুলকুলি কৰিলে পায়ৰিয়া ৰোগ নিৰাময় হয়। বিষাক্ত কীট-পতংগই কামুৰিলে নৰসিংহৰ পাতৰ ৰসৰ লগত সম পৰিমাণে নেমুৰ ৰস মিহলি কৰি লগালে আৰাম পোৱা যায়। নৰসিংহ পাত বহুমূত্ৰ ৰোগী আৰু বৃক্ক ৰোগৰ বাবে উপকাৰী। নৰসিংহ পাতৰ চাটনি বনাই তাৰ লগত এচামুচ তেতেলীৰ ৰস মিহলাই খালে বদহজম নাইবা আভোগ নোহোৱা হয়। নৰসিংহ পাতত যথেষ্ট পৰিমাণে কেলচিয়াম থাকে আৰু ই হাড় দাঁতৰ গঠনত সহায় কৰে। নৰসিংহৰ পাতে পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে। ই ডায়েৰিয়া, ডিচেণ্ট্ৰি, মন্ত্ৰাগ্নি আৰু মধুমেহ ৰোগত বিশেষ লাভজনক। নৰসিংহৰ পাত পিহি লগালে চুলি পকা আৰু চুলি সৰা সমস্যাৰ পৰা হাত সাৰিব পাৰি। নৰসিংহৰ পাতত এণ্টিঅক্সিডেণ্ট পোৱা যায় যি আমাৰ বৃদ্ধাৱস্থা দূৰ কৰিব পাৰে আৰু কেঞ্চাৰৰ কোষবিলাক বাঢ়িবলৈ নিদিয়ে। নৰসিংহৰ পাত চকুৰ কাৰণেও উপকাৰী। ইয়াত মজুত থকা এণ্টিঅক্সিডেণ্টে চকুৰ কেটেৰেক্ট বৃদ্ধি হোৱাত বাধা প্ৰদান কৰে আৰু চকুৰ দৃষ্টিশক্তি বঢ়াই তোলে। নৰসিংহৰ পাতে শৰীৰৰ বৰ্ধিত কেলৰি হ্ৰাস কৰে আৰু শৰীৰক যিকোনো সংক্ৰমণৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰে। শৰীৰৰ বৰ্ধিত ওজন হ্ৰাস কৰিবলৈ প্ৰতিদিনে কেইটামান নৰসিংহৰ পাত খোৱা উচিত। ইয়াৰ পাতৰ ৰসে অৰুচি আৰু বমি ভাৱ আঁতৰায়। পেটৰ বিষ হ'লে 4 কাপ পানীত নৰসিংহ গছৰ শিপা 5-6 গ্ৰাম লৈ সিজাই উঠি পুৱা পানী খালে পেটৰ বিষ ভাল হয়। নৰসিংহ পাতৰ ৰস গাত সানিলে গাৰ খজুৱতি উপশম হয়। পেট কামুৰিলে ইয়াৰ পাতৰ ৰস আদাৰ লগত খালে কামোৰণি ভাল হয়। দাঁতৰ আলু ফুলিলে অথবা আলুৰ পৰা তেজ পুজ আদি বাহিৰ হ'লে নৰসিংহ পাতৰ আঞ্জা খালে সকাহ পোৱা যায়। মেদবহুলতাত ভোগা লোকে নিয়মীয়াকৈ নৰসিংহৰ জোল খালে সুফল পোৱা যায়। আৰু আপোনালোকে যিসকলে নৰসিংহ খাই বেয়া পায় সেইসকলে খোৱা আৰম্ভ কৰক। আৰু ইয়াৰ লাভালাভবিলাক গম পালে আৰু ঔষধি গুণবিলাকৰো কথা গম পালে। গতিকে আপোনালোকে যিসকলে নৰসিংহ আগতে খাই বেয়া পাইছিলে তেওঁলোকে খাবলৈ আৰম্ভ কৰক। আৰু আমাৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে অনাগত দিনত এনেকুৱা হেল্থ ৰিলেটেড কিবা ভিডিঅ' আপলোড কৰিলে আপোনালোকে ন'টিফিকেশ্যনটো পায় আৰু ভিডিঅ'টো সকলোতকৈ আগতীয়াকৈ চাব পাৰে। ধন্যবাদ।